ओ तेरी झलक शर्फी श्रीवल्ली नैना मदक बर्फी तेरी झलक शर्फी। আরে यार যোৱাকালি মাত্ৰ কিনি আনিলো হেডফোন আজি বেয়া হলেই মানে ইমান হেডফোন কিনো মানে ইমান বেয়া হয় মানে মাৰ্কেটৰ বস্তু মানে ক'বই নালাগে মানে ইমান জলদি বেয়া হয় মানে মই ভাবিছিলো অকমান ডান্স শিকিম ডান্স ইণ্ডিয়া কৰিম মানে আইডিয়া বলক গাইস পিছে আজি এনেকুৱা মজবুত হেডফোন বনাম মানে এনেকুৱা মজবুত হেডফোন বনাম মানে টানিও ছিঙিব নোৱাৰা এনেকুৱা মজবুত হেডফোন বনাম মানে গাইস বলক পিছে আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। প্ৰথমে মই বেয়া হেডফোন লৈছোঁ। বেয়া হেডফোন পৰি থকা হেডফোন আছিলে এইটো মোৰ। এইটো হ'ল আমাৰ লাইলনো লাগিব। এইটো হ'ল এমচিলো লাগিব। এইটো 40 নম্বৰ ৱায়াৰ হয়। আপোনালোকে পাতলাও ল'ব পাৰে ইয়াতকৈ আপোনালোকৰ কথা। এইটো হ'ল হিটশ্ৰিং টিউব বুলি কয় এইটো অফলাইন অনলাইন দুয়োটাতে পায় এইটো। অকণমান মই হেডফোনৰ বিষয়ে মানে অকণমান আপোনালোকক ডিটেইলিং দি লওঁ তাৰপিছত কানেকশ্যনবিলাক দেখুৱাম। চাই থাকক ভিডিঅ'টো আৰু কোনোবা যদি নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰি দিবা, লাইক কৰি দিবা, শ্বেয়াৰ কৰি দিবা। এইটো হ'ল আমাৰ লেফ্ট ৰাইট আৰু কমন। এইটো চাই লোৱা। এতিয়া মই হিটশ্ৰিংটো আৰু ৱায়াৰটো এপ্ৰক্স 14 ইঞ্চি কাটি লৈছোঁ। আপোনালোকে অকণমান কমো ল'ব পাৰে অকণমান বেছিও ল'ব পাৰে কোনো অসুবিধা নাই। এইটো হ'ল লাইলনটো সোমাই ল'লোঁ, ৱায়াৰটো সোমাই ল'লোঁ মই। লাইলনটো চাওক কিমান মজবুত হয়, বহুত মজবুত, ইমান টানিলেও ছিঙিব নোৱাৰে ইয়াক, বহুত মজবুত থাকে এইটো। ধুনীয়াকৈ মই এতিয়া সোমাই ল'ম ইয়াক ইয়াতে। লাইলনটো ধুনীয়াকৈ গাঁঠি মাৰি ল'ব যাতে ওলাই নাযায়, অলপ মোটাকৈ গাঁঠি মাৰিবা। তাৰপিছত অকণমান লাইটাৰ লগত জ্বলাই দিবা যাতে ধুনীয়াকৈ থাকে, গাঁঠিটো খুলি নাযায়। ধুনীয়াকৈ ব্লেডেৰে চাচি ল'বা ৱায়াৰটো যাতে চল্ডাৰিং কৰোঁতে ধুনীয়াকৈ খামতে। এইটো 12 mm ড্ৰাইভাৰ হয়, স্পীকাৰটো 12 mm আছে ড্ৰাইভাৰটো। ধুনীয়া বেছ মাৰে, চাউণ্ড কোৱালিটি ধুনীয়া আছে ইয়াৰ। এতিয়া ধুনীয়াকৈ চল্ডাৰিং মাৰিলোঁ। চল্ডাৰিং মাৰাৰ আগতে ধুনীয়াকৈ পেষ্ট লগাই ল'বা চল্ডাৰিং আইৰণতো, ৱায়াৰতো ধুনীয়াকৈ পেষ্ট লগাই ল'বা যাতে ধুনীয়াকৈ খামতে চল্ডাৰিংটো। ধুনীয়াকৈ চল্ডাৰিং মাৰি ল'ম মই। চল্ডাৰিং মাৰা হৈ গৈছে। ধুনীয়াকৈ এতিয়া লাইটাৰৰ লগত জ্বলাই ল'বা, ধুনীয়াকৈ জ্বলাই দিবা যাতে হিটশ্ৰিংটো ধুনীয়াকৈ ফিটিং হয়। আপোনালোকৰ যদি হডিয়াৰ গান আছে হডিয়াৰ গান লগতো হিটিং দিব পাৰা। মোৰো আছিলে কিন্তু মই লাইটাৰৰ লগতে কৰিলোঁ আৰু এজি প্ৰচেছ। এটা ৰেডি হৈ গ'ল। এতিয়া বাকীবোৰো ৰেডি কৰি ল'ম মই ধুনীয়াকৈ। অকণমান স্কিপ কৰি দিওঁ ভিডিঅ'টো নহ'লে বহুত লং হৈ যাব। অকণমান টানি চাওঁ, দেখিছে কিমান মজবুত হৈছে। দেখাম লাষ্টত আকৌ মই কিমান মজবুত হৈছে। এইটো হ'ল আমাৰ 3.5 mm জেক হয়। এইটো মই এতিয়া ধুনীয়াকৈ ব্লেডৰ লগত ফালি ল'ম। অকণমান সাৱধানেৰে ফালিবা যাতে হাতে যাতে নালাগে ব্লেডটো। ইয়াৰ কানেকশ্যনটো মই আপোনালোকক ওপৰৰ স্ক্ৰীণত দি আছোঁ, আপোনালোকে তো চাই কেনে কানেকশ্যনটো কৰি ল'ব। এতিয়া মই 3.5 mm জেকটোও চল্ডাৰিং কৰি ল'ম।
এতিয়ালৈকে যদি মোৰ চেনেলটো কোনোবা ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি দিবা আৰু লগতে নটিফিকেশ্যন বেল আইকনটো প্ৰেছ কৰি শ্বেয়াৰো কৰি দিবা। আৰু যদি কাৰোবাৰ মনত কিবা ডাউট থাকে মোক কমেণ্ট ছেকশ্যনত জনাবা, মই নিশ্চয় ৰিপ্লাই কৰিম। আৰু আপোনালোকে জনাব যে কি টপিকৰ ওপৰত ভিডিঅ' লাগে, মই সেইটোত বনোৱাৰ কাৰণে চেষ্টা কৰিম। এতিয়া আমাৰ 3.5 mm জেকটো চল্ডাৰিং কমপ্লিট হৈ গ'ল। এতিয়া এমচিলটো আমি ধুনীয়াকৈ মিলাই ল'ম দুয়োটাকে। এমচিলটো এইটো আমি হাৰ্ডৱেৰ দোকানত পাই এভেইলেবল, 10 টকা মাত্ৰ লয়। এইটোৰ দাম বহুত কম আছে, ইমান দাম নলয়। অকণমান দুয়োটাকে লৈ কেনে ধুনীয়াকৈ মিলাই ল'ব লাগে। আপোনালোকে চাই যাওক মই কেনেকুৱা মিলাওঁ, ঠিক তেনেদৰে মিলাই কিনে ধুনীয়াকৈ মিলাই ল'লে হ'ল। ধুনীয়াকৈ মাৰি ল'বা, আঠাটো যেনেকৈ মাৰে সেনেকুৱা। কোনোবাৰ যদি চাদা হোৱা এক্সপিৰিয়েঞ্চ আছে তাৰ বেছি ভাল হ'ব মাৰাৰ কাৰণে। তো মজাক কৰিলোঁ, বেয়া নাপাবা। ধুনীয়াকৈ মোহৰি মাৰি ল'বা যাতে ধুনীয়াকৈ দুয়োটাই মিক্স হৈ যায়। এতিয়া ইয়াতে আমি ধুনীয়াকৈ মানে ৰাউণ্ড কৰি ধুনীয়াকৈ মানে লগাই ল'ম যাতে আমাৰ ধুনীয়াকৈ আঙুলিৰ লগত মোহাৰি কেনে ধুনীয়াকৈ মিলাই ল'বা। মই 2 ঘণ্টামান ৰ'দত দি কিনে এতিয়া লৈ আহিলোঁ শুকালে এমচিলটো। এইটো হ'ল আমাৰ হিটচিং, মই টুকুৰা কৰি কাটি লৈছোঁ ইয়াৰ জোখত, দুয়োটা চাইজৰ, এটা ডাঙৰ এটা সৰু চাইজৰ। তো লাইটাৰ লগত ধুনীয়াকৈ জ্বলাই কেনে মিলাই ল'বা। এইটো শদিয়াৰ গান লগতো পাৰে, ধুনীয়া হ'ব তাৰ লগতো। তো মোৰ লাইটাৰৰ লগতে কৰিছোঁ আপোনালোকৰ সহজৰ কাৰণে। চবৰ লগতো শদিয়াৰ গানটো এভেইলেবল নাথাকে, গতিকে লাইটাৰ লগতো কৰিব পাৰা, মেচৰ লগতো হয়। এইটো মোৰ এতিয়া কমপ্লিট হৈ গ'ল চব। এতিয়া মই এইটো ধুনীয়াকৈ ফিটিং কৰিম পিচিত। এইটো পিচি মই ধুনীয়াকৈ ফিটিং কৰিম এতিয়া ধুনীয়াকৈ চল্ডাৰিং কৰি লৈছোঁ। এতিয়া চল্ডাৰিং কৰা আমাৰ কমপ্লিট হৈ গ'ল। এতিয়া লাইলনটো ধুনীয়াকৈ গাঁঠি মাৰি ল'ম যাতে ইফালৰ পৰা টানিলেও কোনো এফেক্ট নহয়। আপোনালোকে শেষলৈ ভিডিঅ'টো চাই যাওক আৰু ভাল পালে লাইক কৰিবা, ছাবস্ক্ৰাইব কৰিবা, লগতে বেল আইকনটো দাবাই দিবা। আকৌ এবাৰ ক'লোঁ মই আপোনালোকক। কমপ্লিট হৈ গ'ল হেডফোন। এতিয়া আমি চেকিং কৰিম। Thanks for watching guys. আজিৰ ভিডিঅ'টো এইখিনি আছিল আৰু নেক্সট ভিডিঅ' অতি সোনকালে